हेलो एभ्रिवान কি খবৰ আপোনালোকৰ মই বৰ্তমান ভালে আছো আজি পাপাৰ শ্ৰাদ্ধ আছে বছৰিকীয়া শ্ৰাদ্ধ মই যেহেতু আপোনালোকক কৈছিলো বছৰিকীয়া শ্ৰাদ্ধ আছে মই ঘৰত আহিব লাগিব হে আৰু আজি সেই দিনটো আহি পালে পাপাৰ এই দেওবাৰ দিনটোতে ঢুকাইছিলে আজি সেই বছৰটোৰ সেই দিনটো আহি পালে আৰু সানডে দিনটোতে 28 তাৰিখে ঢুকাইছিলে 2018 চনত হে আৰু আমি ৰাতিপুৱা সোনকালে উঠি পেলাই ৰেডি চেডি হলো আনফালে চাও পাতি থৈ দিছো ভকত আহিব অলপ পাছতে এতিয়া ৰাতিপুৱা 9টা বাজিছে এইজনী পাহি দেখিছে কেনেকুৱা পাহি যেহেতু গাটো ভাল নহয় আপোনালোকক মই জনাই আহিছো সেইবাবে পাহি কেনেকৈ মানে থৈ দিছো মাফলাখন নুফাকে লগাই পেলাই থৈ দিছো আৰু মই ৰেডি হলো অকিমো ৰেডি হৈ গল গা পা ধুই মাও ৰেডি হৈ গল আৰু কামত যিমান আছিলে সব কৰি শেষ হৈ গল আৰু আমাৰ পম্পীহে পিনে গা ধুই আছে সোনকালে আহিব বাৰু তাই মানে ভকতক ভৰি ধুৱাব মই যেহেতু ধুৱাবলৈ নোৱাৰো এতিয়া পম্পীয়ে ভৰি হাত ধুৱাব ভকতক ঠিক আছে বাৰু মই আপোনালোকক দেখাই যাম কি হৈছে কি হোৱা নাই এয়া ভকতসকলৰ বাবে চাহৰ কাৰণে ৰেডি কৰা হৈছে পিঠা আছে এইবিলাকে আৰু যোনবিলাক পিঠা চিঠা বনাইছিলোঁ যোৱাকালি সেইবিলাকেই হয় এয়া ভকতসকল বহি আছে খুৰীয়ে দি আছে ভকতসকলক চাহ আৰু আনফালে এয়া এটা খুব ভাল লগা বস্তু গুড় আৰু দৈ আৰু গাখীৰ মিক্স কৰি পেলাই থৈ দিয়ে খুব ভাল লাগে খাই এক বাটি খালে মানে একদম পেট ভৰি যায় আনফালে ময়ো এবাটি জলপান লৈ ললোঁ কোমল চাউল আৰু দৈ লগত ओके फ्रेंड्स मैं गा पा धुई আকৌ ৰেডি হৈ ললো ভকতবিলাক গল যোৱা পাছত আকৌ গা চা ধুই ললো যেহেতু অলপমান লেতেৰা ময়া হৈ আছো এতিয়া এনেকৈ এটা ড্ৰেছ পিন্ধি লৈছো এইটো সেলুৱাৰ হয় সেলুৱাৰ পিন্ধি পেলাই ওলাইছো মামী বোলে সাবুৱাত থাকে আমাৰ মামা ঘৰ সাবুৱাত বনাইছে সাবুৱাত মামী বোলে গাটো ইমান ভাল নহয় অলপ জ্বৰ হৈ আছিলে এতিয়া অলপ ভাল পাইছেগে বাৰু তথাপিও মানে চাই আহুগে বুলি ওলাইছো এতিয়া 2টা বাজিবলৈ হ'ল খাই বৈ মিলি ওলাইছো যাওঁ আৰু আনফালে পাহি ৰেডি কৰি ললো অফিমো এতিয়া পাহি কাৰণে কিবা এটা বনাই লৈছে আনফালে পম্পিক লৈ লৈছো মই আমি দুটাই যাবলৈ অলপ বেয়া লগা নাই বাৰু এনে পম্পিক লৈ লৈছো পম্পি যেহেতু আজি সানডে হয় সানডে স্কুল বন্ধ থাকে আৰু নেখেলেগে আজি খেলিবৰ কাৰণে আজি মন নাই বোলে বলা নহলে আমাৰ লগত যাওঁ তেনেকে বুলি ক'লো সেই আৰু ওলাই লৈছো এতিয়া বলক তেনেহলে গৈ থাকো এতিয়া গৈছে অখিম সেই পিনে এটিএম এখন আছে আমাৰ এইখন বাগানিয়া এটিএম বুলি কয় বাগানত আছে এটিএমত অলপ কেছ উঠাবলৈ কি তাত গৈছে আনফালে আমি কেইটা এনেকে বহি আছো আৰু এয়া পম্পি ইয়াতে বহি আছে এয়া আমাৰ বেটা দেখিছে কেনেকুৱা বদমাছ আৰু আনফালে আমাৰ এইজনী পাহি এনেকৈ আৰু মোৰ বিশেষ গাটো ভাল একদম নহয় মোক কেনেকুৱা লাগিছে চাওকচোন কাজল মানে তলত বিয়পি আহিলে এনেকুৱাকে মোৰ গাটো ইমান বিশেষ ভাল নহয় কাৰণ একেবাৰে চৰ্দি জ্বৰ নেৰাই হৈছে যেহেতু মই আপোনালোকক কৈ আহিছো আজিও ঠিক তেনেকুৱা আজি মানে সোনকালে উঠি পেলাই পাপা যেহেতু শ্ৰাদ্ধ আছিল সেইকাৰণে সোনকালে উঠি পেলাই গা চা ধুই ললো নাই একদম মানে কেনেকুৱা লাগিছে আজি গাটো আৰু মানে নাকটো এইটো চাইডে খোলা আছে এইটো চাইডে বন্ধ আছে তেনেকুৱা হৈ আছে ইমানে বেয়া লাগিছে নহয় গাটো নহয় চকু টকু একদম পুৰিছে আৰু এতিয়া খাবুৱাত যেহেতু গৈ আছো লৈ পেলাই মানে খাই দিব লাগিব পেৰাচিটামল খাই দিম মানে কেনেকুৱা লাগিছে নহয় এই 24 চন্দ্ৰ মানে আমাৰ লগত মানে এনেকুৱাই বেয়াকৈ আহিছে নহয় একদম মানে জ্বৰ চৰ্দি তেনেকুৱাই আৰু এতিয়া আহি পেলাই আমি অকণমান দি এনেকৈ বহিছোঁ মামীয়ে ভিতৰত চাহ বনাই আছে মই কৈছোঁ লাল চাহ দিবলৈ যিহেতু মোৰ গাটো একদম ভাল নহয় লাল চাহৰ লগত অলপ আদা দিবলৈ কৈছোঁ মামী বনাই আছে আৰু এইয়া চাওক মামীহঁতৰ ঘৰ ৰেডি হৈছে আৰু এয়া খুটা চুটা পূৰা মানে ঢালাই মৰা হৈ গ'ল ওপৰত কিন্তু চটখন দিবলৈ বাকী আছে এতিয়া চটখনৰ কাৰণে ৰেডি কৰি আছে বাৰু চটখন যেতিয়া দিব তেতিয়া অহাৰ ইচ্ছা আছে মামীয়ে কৈছে আহিবলৈ জানো তেতিয়া সময় সুযোগ যদি মিলে তেতিয়া আহিম আৰু এইটো ঘৰ কিন্তু মই আপোনালোকক আগতেও এটা ভিডিঅ'ত দেখাইছিলোঁ এইয়া কিন্তু কুকুৰ এটা পুহি লৈছে মামীহঁতৰ ঘৰত কাৰণ বহুত বস্তু থৈ দিছে এতিয়া ঘৰ বনোৱা সেইবিলাক বস্তু যাতে ৰখিয়াওতো লাগে আনফালে এইবিলাক দেখিছে চব্জি গছ হয় মানে যোনবিলাক মিঠা আলু বুলি কয় যে মিঠা আলুৰ গছ হয় আৰু এইফালেদি এনেকৈ চোতালখন বহুত চফা কৰি থৈ দিছে মামী এনেও চাফ চিকুণকৈ থাকে বাৰু অনবৰতে কাম ইটো সিটো কৰিয়ে থাকে আৰু এইফালে কুঁহিয়াৰ গছখিনি দেখিছে নহয় ডাঙৰ আছিলে সেইখিনি চব বিকিলোঁ বুলি কৈছে মামীয়ে এয়া সৰু হৈ আছে কুঁহিয়াৰ
আৰু এইফালে তুলসী গছ চাওক কেনেকুৱাকৈ তুলসী গছ আছে, একদম মানে চব্জি বনাই খাব পৰা নিচিনাকৈ তুলসী গছখিনি আছে। এয়া চাওকচোন একদম ক'লা হৈ আছে। মোৰ কিন্তু তুলসী গছ এনেকৈ থাকিলে খুব ভাল লাগে। এয়া দেখিছে কিমান যে আছে তুলসী। আৰু এয়া কুঁহিয়া আৰু তুলসী বেলেগ হয় এই মাটিডোখৰত দেই। এয়া আমি ওপৰত উঠি আহিলোঁ অকণমান, মামীও উঠি আহিলে আমাৰ লগতে। মামী কিন্তু আচাৰ বনাইছে, আপোনালোকক দেখাম এতিয়া ৰ'ব। সেই পিনেদি এইয়া 4টা বটল দেখিছে নহয়, সেইখিনি কিন্তু আচাৰ হয়, মামীয়ে মানে বনাই পেলাই থৈছে। আৰু এইখন মানে হেৰিখন বনাইছে, ওপৰত উঠি যাবলৈ চিৰিটো বনাইছে। এয়া কুঁহিয়াৰ গছখিনি দেখিছে নহয়, এনেকৈ বান্ধি পেলাই থৈছে। এইয়া আচাৰ চাওক, আৰু বটলটো চাওকচোন যোনটোত ভৰাইছে, একদম মানে চূণেৰে মানে পুৰণ চিন দি পেলাই ৰাখিছে, কাৰণ মানে নজৰ নলগা কথা এটা আছে, হয় নাই বাৰু। আৰু এইফালে আমলখি বইল কৰি পেলাই ৰ'দত শুকুৱাই থৈ দিছে। ৰ'দটো যে মোৰ গাত লাগিছে, কিমান যে ভাল লাগিছে নহয়, ৰ'দটো লগাৰ কাৰণে খুব ভাল লাগিছে মোৰ, কাৰণ মোৰ গাটো একদম বেয়া হৈ গৈ আছে। এতিয়া কিন্তু মই যাওঁতে টেবলেট কিনি লৈ যাব লাগিব মেইন বজাৰৰ পৰা, নহ'লে উপায় নাই আৰু ৰাতিলৈ আৰু বেছি হ'ব যেন লাগিছে। এইকেইটা চাওক বাচ্চাকেইটা মানে একদম ভয় নাখায়। এইটো কুকুৰ কিন্তু একদম সৰু আছিলে, সৰুৰ পৰা লৈ আহি এতিয়া অকণমান ডাঙৰ হ'ল। এয়া মামী কাপোৰ চাপোৰ ধুই পেলাই ৰ'দত শুকুৱাই থৈ দিছে। সোনকালে শুকাই যায় বাৰু, ইয়াতে ৰ'দটো একদম পৰিয়ে থাকে, ৰাতিপুৱাৰ পৰা গধূলিলৈকে ৰ'দটো কমি নাযায় আৰু ইয়াত একদম ৰ'দ পৰিয়ে থাকে, কাৰণ গছ গছনি তেনেকৈ নাই, লগোৱা নাই বাৰু। আৰু এইটো হৈছে পুৰণা ঘৰটো, যোনটো মানে মামীহঁতে মানে থাকে আৰু। এতিয়া আমি খাব লৈছোঁ চাহ। চাহৰ লগত আছে গুড় আৰু লাল চাহ, যিহেতু মই লাল চাহ বনাবলৈ ক'লোঁ, লাল চাহৰ লগত গুড় দিছে। আৰু বিস্কিট আছে, কিন্তু মই বিস্কিট খাই ভাল নাপাওঁ ইমান, সেইবাবে মই গুড়ৰ লগতে খাম বুলি ভাবিছোঁ। আৰু এইফালে এইকেইটা চাওকচোন এনেকৈ শুই লৈছে, একেবাৰে মানে ভাগৰ লগা যেন লাগিছে আৰু সিহঁতৰ। আমাৰ এতিয়া মামা ঘৰত চাহ তাহ খাই হৈ গ'ল। চাহ তাহ খোৱাৰ পাছত এতিয়া ওচৰত বাইদেউজনী আছে, আমাৰ ৰিলেটিভে হয়, সিহঁতৰ ঘৰত যাবলৈ ওলাইছোঁ। পম্পী, মই আৰু আমাৰফালে পাহি ৰিলেটিভৰ ঘৰলৈ যাওঁ, যিহেতু নগ'লে বেয়া হ'ব। বিহুৰ দিনত আহিছোঁ যেতিয়া বিহুৰ দিনত এবাৰ সোমাই যাওঁ আৰু সেই আৰু এতিয়া যাম। অলপ ইয়াতে ৰ'দটো লৈ লৈছোঁ, যিহেতু ঠাণ্ডা দিনত ৰ'দটো ল'লেহে ভাল লাগে, সেইবুলি আৰু। এতিয়া আহিছোঁ আমি বাজনী ঘৰলৈ। আহিছোঁ যেতিয়া এপাক দেখাটো দি যাওঁ, বহুত দিনে হ'ল অহা নাই, নাহে বুলি কৈ থাকে, সেইবাবে এপাক সোমাই যাওঁ বুলি ভাবিছোঁ। এইয়া দেখিছে কুকুৰটো ওলাই আহিলে ভিতৰৰ পৰা। ঠিক আছে, সোমাই লওঁ বাৰু। এতিয়া আমি মামীহঁতৰ ঘৰৰ পৰা ওলাই আহিলোঁ, ওলাই আহি মেলি গৈ আছোঁ। এয়া হৈছে চাবুৱা টাউন। চাবুৱা টাউনত পাইছোঁহি। দেখিছে কেনেকুৱা ভিৰ ভাৰ। মেইন টাউনখন পোৱাই নাই বাৰু, মেইন টাউনখন সেইপিনেদি। এয়া আৰু গলিটোৰ পৰা ওলাই গৈছোঁ। মামীদেউহঁতৰ ঘৰ চাবুৱা টাউনৰ মানে খুব 5 মিনিটৰ ৰাস্তা হয়। ইয়াৰ পৰা চাবুৱা ষ্টেচনৰ মানে 5 মিনিটেদি আৰু 5 মিনিটৰ ৰাস্তা, খোজে গ'লেও একেবাৰে 5 মিনিট ওচৰতে। সেই আৰু এতিয়া যাওঁগৈ আৰু ঘৰত লাহে কৰি। আৰু কিন্তু ফাৰ্মাচীৰ পৰা মানে চৰ্দি টেবলেট লৈ ল'ব লাগিব, কাৰণ কিয় মোৰ অলপ চৰ্দি হৈ আছে। জ্বৰ নাই বাৰু, চৰ্দি হৈ আছে। চৰ্দি টেবলেটটো লৈ লওঁ, তাৰপিছত ওলাই গৈ থাকোঁ। এতিয়া অলপ সময় বাইপাছত ৰখিছোঁহি, কাৰণ অসীম গৈছে পোৱালিকেইটা কিবা আনি দিবলৈ। সিহঁতৰ মানে খাই কেতিয়াও পেট নভৰে। এতিয়া আকৌ সিহঁতে কৈছে চকলেট খাব। বাইপাছততো এনেই চকলেটৰ দোকান কোনো নাথাকে, মানে বাইপাছত নাথাকে আৰু চকলেটৰ দোকান একো। চকলেট বুলিয়ে নহয় আৰু যিকোনো দোকানে বাইপাছত বহুত কমে থাকে। এতিয়া কেইখনমান মানে সৰু দোকান পাইছোঁ, তাতে গৈছে বিচাৰি, জানো পায় কি নাপায়। আৰু আমাৰ ঘৰত আজি নাই, আদা আনিবলৈ কৈছোঁ, আদা আনিবলৈ গৈছে। এনেফালে পাহি এজনী শুই গ'ল, আৰু ইয়া বেটা আৰু গাড়ীবিলাক অহা যোৱা কৰি আছে। মই আপোনালোকক দেখাই আছোঁ ৰ'ব। এইয়া চাওক ৰাস্তা পুৰা খালী, আৰু গাড়ীবিলাক এনেকৈ গৈ আছে। সেই বাগানৰ গছবিলাক চাওকচোন, চূণ মাৰি থৈ দিছে। দেখি কিমান ভাল লাগিছে, শাৰীকৈ এনেকৈ চূণ মাৰি থৈ দিছে। বৰ্তমান আহি পালোহি মই ঘৰ। এতিয়া আকৌ চাহ বনাইছোঁ, লিকা চাহ একাপ খাই দিওঁ। আহি পেলাই মোৰ হাজবেণ্ডে মোৰ কথাবিলাক হিয়াই আছে, কাৰণ কেলৈ গা ভাল নহয় যে, মোৰ মাতটো বেয়া ওলাইছে বুলি কৈছে। এতিয়া আৰু চিঙৰা লৈ আহিছোঁ,
আৰু আছে আৰু পাপা চাদৰ যিকি নহওক মানে পিঠা চিঠা অলপ চলপ আছে সেইবিলাক লৈ পেলাই চিঙৰা আছে এইবিলাক লৈ পেলাই চাহ একাপ খাই দিওঁ যিহেতু গাটো ভাল নহয় টেবলেটো খাব লাগিব টেবলেট একদম 2 পাত্তা টেবলেট আনিছোঁ মই এয়া চাওক টেবলেট চাওক ইয়াৰ 1 পাত্তা দিছে এইটো যদি মই এতিয়া যদি খাই পেলাই যদি এটা কাম নকৰে তেনেহ'লে তাতোতকৈ ডাঙৰ এটা দিছে এইটো খাবলৈ কৈছে যদি সেইটো কাম নকৰে আৰু কিমান দৰৱ খাম কিমান মানে হেৰিয়ে লিভাৰ কাম কৰিব কিমান মানে কিডনীয়ে কাম কৰিব তেনেকুৱা আৰু দৰৱ খাই খাই আমনি লগা হৈ গৈছে পাহি যেতিয়া গাত আছিলে তেতিয়াৰ পৰা দৰৱ খাই 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 24 চনটোতো অকল দৰৱে খাই আছোঁ চৰ্দি এয়া চাহ লৈ আহিলোঁ চাহৰ লগত আছে কচৰি আৰু আছে চিঙৰা আৰু আছে মিঠাই মই মিঠাই নাখাওঁ মিঠাইটো মা খাব চিঙৰাটো খাব মোৰ এওঁ ই চিঙৰা খাই ভাল পায় আৰু মই খাই ভাল পাওঁ কচৰি আৰু আমাৰ পাহিয়ে কি খাই ভাল পায় জানে এইয়া বন খাই ভাল পায় সেইকাৰণে বনটো খাই আছে তাই এনে খুৱাব নালাগে বাৰু এইবিলাক ময়দা চয়দা দিয়া থাকে কিন্তু কি কৰিম কওক উপায় নাই যে এই আৰু অলপ চলপ দি দিছোঁ ইমানকেতো খাব নোৱাৰে বাৰু অলপ চলপ খায় তাই দেউতাকে দি আছে তাইক কাপোৰ চাপোৰ একো খোলাই নাই বাছ এনেকৈ আছোঁ কাৰণ গাটো ভাল লগা নাই কাপোৰ খুলিবলৈও মন যোৱা নাই ঠাণ্ডা ঠাণ্ডা ভাৱ এটা লাগি আছে এনেকৈ আছোঁ কাপোৰ এতিয়ালৈকে খোলাই নাই খুলিম বাৰু অলপ পাছত ফ্ৰেছ চেছ একো হোৱা নাই বাছ চাহটো আগতে খাই লওঁ বুলি সেইকাৰণে একো ফ্ৰেছ চেছ হোৱা নাই আৰু এতিয়া চাহটো আগতে খাই লওঁ তাৰপাছত ফ্ৰেছ হ'ম কাপোৰ খুলিম এইবিলাকে আৰু গৰম গৰম কচৰি খাই লওঁ আৰু একাপ লিকা চাহ খাই বহুত ভাল লাগে পাহিয়ে এই কম খালে অকণমান এইটো আছে বাকী আছে মই নাখাওঁ মায়ে খাই দিব যিহেতু মোৰ মিঠা খাই ইমান ভাল নাপাওঁ মায়ে খাই দিব মইতো এই নিমখীয়া জ্বলা এইবিলাক খাই ভাল লাগে আমালে পাহিও চাই আছে কিন্তু পাহিকো লাগে কিবা এটা বুলি কৈছে ঠিক আছে বাৰু আমি খাই লওঁ তাৰপিছত আপোনালোকক লগ পাই আছোঁ ঠিক আছে বাৰু ফ্ৰেণ্ডসকল আজিৰ দিনটো এনেকৈ পাৰ কৰিলোঁ ঘৰত আৰু চাবুৱাত গৈ পেলাই আৰু চাহ খোৱা আমাৰ হৈ গ'ল আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰোঁ কাইলৈ আকৌ নতুন এটা ভিডিঅ' লৈ পেলাই আপোনালোকৰ আগত আগবাঢ়ি আছোঁ ঠিক আছে বাই বাই টাটা